Hello friend, welcome to our YouTube channel. আজি মই তোমালোকৰ লগত ক্লাছ 10ৰ লেসন নম্বৰ 3 অসমীয়াৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্নত কৈছে অতি সমূহ উত্তৰ দিয়া। 1 নম্বৰ কটো সুধিছে ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? উত্তৰটো হৈছে ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। খ নম্বৰ প্ৰশ্নটো সুধিছে ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা। কবিতা পুথি দুখনৰ নাম হৈছে সাদৰী আৰু কেতেকী। গ নম্বৰ প্ৰশ্নটো সুধিছে প্ৰাকৃতিক কোনে সাদৰী আনিলে বুলি কবিয়ে কৈছে? ইয়াৰ উত্তৰটো হৈছে কিশলয় দলে প্ৰাকৃতিক সাদৰী আনিলে বুলি কবিয়ে কৈছে। ঘ নম্বৰ প্ৰশ্নটোৱে সুধিছে মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? ইয়াৰ উত্তৰটো হৈছে মন্দিৰৰ উপেক্ষিত ৰবাব টেঙা ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। 19 নম্বৰ প্ৰশ্নটোৱে সুধিছে জল স্থল আৰু কত দেৱতাৰ মহা অভিযান চলিছে? ইয়াৰ উত্তৰটো হৈছে জল স্থল আৰু অন্তৰিক্ষ বা আকাশত দেৱতাৰ মহা অভিযান চলিছে বুলি কৈছে। প্ৰথম প্ৰশ্নটোৱে সুধিছে মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে? ইয়াৰ উত্তৰটো হৈছে কৃষক বাঁহেৰে মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে। 2 নম্বৰ প্ৰশ্নটোৱে সুধিছে কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা। সেইটো প্ৰশ্নৰ উত্তৰ হৈছে কবিতাটোত কবিয়ে প্ৰকৃতিৰ বিভিন্ন বস্তুক বৰ্ণনাৰ আওতালৈ আনিছে। পুৱাৰ হেঙুলীয়া বেলি, হৃদয় উদ্বেলিত কৰা নানাৰঙী ফুল, ৰবাৰ টেঙা ফুল, বৃক্ষৰ ডালে ডালে নাচি বাগি সুমধুৰ সুৰেৰে গীত গোৱা বনৰীয়া পক্ষীৰ কলকলনি, পানী সহগৰা পৃথিৱী তথা বিশ্ব ব্ৰহ্মাণ্ড ইত্যাদি। ফ্ৰেণ্ড 3 নম্বৰ প্ৰশ্নটোৱে সুধিছে কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? ইয়াৰ উত্তৰটো হৈছে প্ৰশস্তি নামৰ কবিতাটোত কবিয়ে দৰাচলতে এই ধুনীয়া পৃথিৱীখনৰ সৃষ্টিকৰ্তা ভগৱানৰ বন্দনা কৰিছে। কিয়নো ভগৱানৰ অপাৰ কৰুণাৰ বাবেহে আমি এনে এখন সুন্দৰ পৃথিৱীত বাসিন্দা হৈছো। এই পৃথিৱীখন ভগৱানে বৰ সুন্দৰকৈ সজাইছে। পুৱাৰ সোণালী কিৰণ, ভিন্নৰঙী সুগন্ধি ফুলৰ সুষমা, গছে বিৰিখে সুমধুৰ কাকলিৰে নাচি বাগি জঁপিয়াই ফুৰা নাৰংগী চৰাই চিৰিকটি, নদী নিজৰা, নিশাৰ আকাশত জিলমিলাই থকা তাৰকাৰাজি, এই সকলোবোৰেই পৃথিৱীখনক এক নান্দনিক সৌন্দৰ্য প্ৰদান কৰিছে। সেয়ে ভগৱানৰ গুণমুগ্ধ কবিয়ে পৰম আন্তৰিকতাৰে নেদেখাজনৰ প্ৰশস্তি কৰিছে। 4 নম্বৰ প্ৰশ্নটো সুধিছে কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। ইয়াৰ উত্তৰটো হৈছে কবিতাটিৰ মাজেদি সুন্দৰৰ সাধনা জীৱনৰ খেল এই বাক্যশাৰী বৰ সুন্দৰ ৰূপত প্ৰকট হৈছে। প্ৰকৃতিৰ অনবদ্য ৰূপ বৰ্ণনাত সিদ্ধহস্ত কৰি চৌধুৰীদেৱে অতি সুন্দৰকৈ প্ৰকৃতিৰ প্ৰণয়নন্দীয় ৰূপ ফুটাই তুলিছে। পুৱাৰ হেঙুলীয়া সূৰুযৰ অভাৱে জকমকীয়া পৃথিৱী নৱপল্লৱিত কুঁহিপাতে যেনে প্ৰকৃতিদেৱীক বা দি আদৰণি জনাইছে। সুন্দৰৰ সন্ধান কৰোঁতাজনে প্ৰকৃতিৰ সাধাৰণ বস্তুৰ মাজতে অসাধাৰণ সৌন্দৰ্য সন্ধান কৰে। বন বিহগীৰ সুমধুৰ কলকলনিৰ মাজত কবিয়ে দেখা পাইছে অপাৰ্থিব সৌন্দৰ্য। সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো অণু পৰমাণুতেই কবিয়ে অনাবিল সৌন্দৰ্যৰ সন্ধান কৰিছে।
ফ্ৰেণ্ড ভিডিঅ'টো যদি ভাল লাগিলে তোমালোকে লাইক কৰা আৰু ছাবস্ক্ৰাইব কৰা।